हेलो गाइज वेलकम टू माय यूट्यूब चैनल नमस्कार আপোনালোক সকলোকে মোৰ यूट्यूब চেনেললৈ স্বাগতম জনাইছো আজি এটা মই নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু ব্লগটো হৈছে আমাৰ ঘৰত পখনীয়া নাম পাতিছো আৰু হেহে ভাবিলো অসমীয়া সংস্কৃতিৰ যেহেতু নাম ধৰ্মই হৈছে আমাৰ সকলোতকৈ মানে সৰ্বশ্ৰেষ্ঠ হেহে জীৱলকচোন আমাৰ ঘৰত কেনেকৈ পখনীয়া নাম আমি পালন কৰিছো দেখাও তো তেতিয়াহলে মোৰ ব্লগটো স্টাৰ্ট কৰো আশা কৰো আপোনালোকে চাই মোৰ ব্লগটো ভাল পাব এয়া মায়ে মোক মাতি আছে একদম মানে কামত বিজি সব ফালে সব লাগি আছে মই দেখাই যাম আপোনালোকক এয়া সৰুকে অলপমান ৰভাখন দি লৈছে আৰু মানুহ আহি পালেহি তো বলক মই ভিতৰলৈ দেখাই গৈ আছো এফালে নহৰু বেছি আছে আদা বেছি হ'ল সব পিচিছে সব কাম কৰি আছে বিশেষকৈ আমাৰ ৰান্ধনি ভাত বনোৱা হয় ঘৰত কিবা সকাম পাতিলে তাই ভাত বনায় এতিয়া মই কাম কৰিম আমাৰ ঘৰৰ মামী কামিলা একদম পুৰা ৰান্ধনি মানে পাকঘৰত সোমাই লৈছে যদি কামেইটো কৰি থকা মানুহ ইয়াত একো বনোৱা নাই লুচি বনাবানে হ'ব ভাজি এতিয়া মানে সব মানুহ নামত ব্যস্ত হৈ আছে আৰু আমি সেৱা এটা কৰি পেলাই আহিলোঁ যে নাম গাব আৰু মই খালি ৰুমকেইটাহে দেখুৱাব লগা হৈছে মানে সব মানুহ নামত ব্যস্ত আছে সেইকাৰণে আৰু ময়ো ইমান বহি লওঁ ইমান কামৰ মাজত হিয়ামণি হয় अभी ये केक कटिंग चल रहा है यह प्रसाद दिसे এতিয়া ভাত খাখিনি করগে এমনে থাকতে মই দিলোঁ কি পাতি মহাই এখন নহয় জানো অকণমান বহিছোহি মানে
সকলোৱে খাই আছে, আপোনালোকে দেখিছেই। আৰু ইয়াৰ মাজতে মই কওঁ, মই আজি আমাৰ ঘৰত প্ৰখনীয়া নামকণ কিয় গোৱা হ'ল, খুব ধুনীয়াকৈ এটা আশীৰ্বাদ দিছে, ভাল লাগিলে। আৰু মোৰ সৰুকৈ এটা চাকৰি হৈছে, আৰু সেইকাৰণে প্ৰথম পইচাটো দি ভাবিছোঁ কিবা এটা কৰোঁ, সেইকাৰণে এনেকৈ পেলাই ভগৱানৰ ওচৰতে কৰিলোঁ। তাৰপিছত আৰু এতিয়া এনেদৰেই যাতে ঘৰখনৰো সুখ হওক, শান্তি হওক, লগতে ভণ্টিৰো এটা ভাল কিবা এটা হওক, ময়ো আৰু অলপ ভালদৰে আগুৱাই যাব পাৰোঁ, আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু সেয়েহে আজি এনেদৰে সৰুকৈ অকণমানকৈ পাতিলোঁ, সকাম অকণমান, নাম অকণমান গোৱালোঁ ভগৱন্তৰ ওচৰত। তেনেকে নহয়, হেৰি উঠাই দিয়া, বতাহটো নহয়, খবৰ দিবা দেই। কৰি আছে একদম এতিয়া তোমাৰ পোষ্টিং ক'ত দিলে? আমাক সৰু জীয়াই দিলে যোৰহাট পঢ়িলে এল পি স্কুলত জইন কৰিলে। আমাৰ আকৌ ছোৱালী যেতিয়া হাই স্কুলত দিলে, তাই পঢ়িও আছে আৰু ওপৰলৈ যোৱা মানে কিবা এটা তাই ঠাণ্ডা। তোমাৰ খালি একে মই তাকে চাই তাৰমানে সৰহীয়া পইচা হ'লে ৰচিদ বহি কাগজ দিওঁ, কমিটিয়ে বান্ধি দিছে যে 500 যদি ওপৰত হয় তেতিয়াহ'লে ৰচিদ বহি দিব লাগিব, তাত ৰচিদ বহি দিব। কিন্তু এনেই দিব কিন্তু দিলে কাম নাই। আৰু আজি আছিল এয়াই মোৰ ভিডিঅ'টো, মানে ব্লগটো। যিমান পাৰোঁ সিমানখিনি মই দেখাবলৈ চেষ্টা কৰিলোঁ, বিশেষ বৰ বেছি নোৱাৰিলোঁ, কাৰণ মই বহুত কামত লাগি থাকিবলগীয়া হ'ল। তাৰপিছত আৰু আলহীখিনিও চবখিনি গৈ মেলি, মানে আলহীখিনি আছে নিজৰ মাহীহঁত বা মামাহঁত, কিন্তু বাকী মানুহখিনি গ'ল আৰু আমি ভকত বিদায় দি গোটেই কাম বন কৰি মেলি আজৰি হ'লোঁ। আৰু সেয়েহে লাষ্টত মই এটাই কওঁ, ব্লগটো যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব। এণ্ড থেংকছ ফৰ ৱাচিং মাই চেনেল। বাই বাই।